Hi guys, good morning. Welcome back to my channel. তো আজি এটি নতুন ভ্লগৰ হৈতে মই আপোনালোকৰ ওচৰলৈ আহিছো। তো আজি মই পৰা ইউনিভাৰ্চিটিখনত বাটৰ নাট আছে। তো ময়ো তাত অলপ এক্টিং কৰিছো। তো আপোনালোকে মোৰ ভ্লগটোৰ হৈতে বাটৰ নাটো চাই থাকক। তো বলক আমি ইউনিভাৰ্চিটিলৈ যাই থাকো। তো গাইস আমি ইউনিভাৰ্চিটি যাবলৈ ৰেডি হলো। তো তাইও যাব মোৰ লগত। তো বলক আমি ইউনিভাৰ্চিটিলৈ যাই থাকো। গাইস যাম। I've been dreaming on in my head like I've seen it. A life worth living is a life with meaning. I'll do what I love till my heart stops beating. I'm feeding this demon. Got a taste, can't erase bitterness in my face. Work a job every day. তো গাইস আমি ইউনিভাৰ্চিটি আহি পালো। তো আমি যাই আছো দুইজনে ৰুমলৈ যাম এতিয়া আমি তাৰছত তাত গৈ ৰেডি হৈ আপোনালোকক দেখাই আছো কি কৰো। তো বলক মোৰ লগত। তো গাইস আমি এটা ৰুমলৈ যাই আছো। ইয়াতে আমাৰ ৰুমটো আছে। তো গাইস আমি ৰেডি হৈ ললো। এই জোৰ ড্ৰেছ পিন্ধিছে। মই স্কুলৰ ড্ৰেছ পিন্ধিছো। মই স্কুলৰ ৰোল কৰিম বাবে স্কুলৰ ড্ৰেছ পিন্ধিছো। তো এই এনেকুৱাকে ড্ৰেছ কৰিছো দুইজনে। তো গাইস ইহঁতে আহিছে। এও কৰিব আমাৰ এ মাক হ'ব। মা হাই কোৱা। এইজনিক চাক হাই। তো আমি মা বেটি ৰেডি হৈ ললো। এইজনী মোৰ মা হ'ব নাটকত। মই তাইৰ বেটি হ'ম। তো এতিয়া আমি সবে কনফাৰেন্স হললৈ যাই থাকিম বলক। Respected chief advisors of তো গাইস আমি সকলোৱে কনফাৰেন্স হললৈ আহিলো। তো ইয়াতে মিটিং চলি আছে। তো ইয়াৰ পৰা আমি ডাইৰেক্ট বাটৰ নাট যতে কৰিব তালৈ যাম। তো ইয়াতে মিটিং কমপ্লিট হোৱাৰ পিছতে আমি যাম ইয়াৰ পৰা। and the coordinator of NSSS Dr. Gunin Soikia. ব্লগ কৰবি কিবা কবা। তো গাইস আমি সকলোৱে কনফাৰেন্স হলৰ পৰা আহিলো। তো ইয়াতে এতিয়া বাটৰ নাটৰ প্ৰস্তুতি চলি আছে। ইয়াৰ পৰা আমি সকলোৱে যাম। তো বলক। তো গাইস আমি এতিয়া বাটৰ নাটৰ বাবে প্ৰশিক্ষণ কৰি আছো। তো আমি সকলোৱে ইয়াত সাজু হৈছো নাট কৰিবৰ বাবে। তো ইয়াতে আমি নাটখন কৰিম। নাট আমাৰ 3খন আছে। তো আপোনালোকে 3খন উপভোগ কৰক ভালকৈ। তো গাইস আমাৰ প্ৰথম নাটখন আৰম্ভ হ'ল। চাই থাকক আপোনালোকে।
স্বাস্থ্যৱান হৈ থাকে আৰু লেতেৰা মলমূত্ৰ য'তে ত'তে কেতিয়াও ত্যাগ কৰিব নালাগে ইয়াৰ কাৰণে বহুত নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে যেনেকৈ আজিৰ এই ঘটনাটো গতিকে ৰাইজ আপোনালোক সজাগ হওক আৰু সচেতন থাকক আৰু সুৰক্ষিত থাকক তো আমাৰ দ্বিতীয় নাটখন আৰম্ভ হ'ল চাই থাকক মই স্কুললৈ যাওঁ তোৰ বাবে এই সাজযোৰ নহয় মাজনী কিয় মা মই স্কুলত যাই টিফিন খাম খেলিম তই এইবোৰ বাদ দে মাজনী মই যামেই বুলি কৈছো না মা বুজি নোপোৱা নেকি তুমি তই এবাৰ এটা কথা ক'লে নুবুজা নেকি বাৰে বাৰে তোক কৈ আছে দেখোন স্কুললৈ যাব নালাগে বুলি মই যাম স্কুলত আজিৰ পৰা মোক ঘৰুৱা কাম বনাত সহায় কৰিবি মদাৰী বাপেৰে আহি পেলাই মোকেহে মাৰিব মই স্কুললৈ যাম মা মই যাব নোৱাৰো আজিৰ পৰা মোকে তই ঘৰুৱা কাম বনাত সহায় কৰি দিব লাগিব মোক টকা লাগে টকা তোক আৰু কৈ থাকিব নোৱাৰো মই গাঁওবুঢ়াৰ লগত তোৰ বিয়া ঠিক কৰি আহিছো একো হাল্লা নকৰি ইয়াত বহিবি কৈছিলো নহয় তই আজিৰ পৰা স্কুললৈ যাব নোৱাৰ বুলি যাম নে নানা নাই নাই তই যাব নোৱাৰো বিয়াত বহিবই লাগিব লৰালৈ আহিছো আজিয়ে বিয়া হ'ব আজিয়ে বিয়া এই বিয়া হলে মোৰ লাভ টকা আহিব টকা আজিকালিতো চৰকাৰে 21 বছৰ পৰ্যন্ত নোহোৱালৈকে ছোৱালী বিয়া হবলৈ দিয়া নাই নীতিও ওলাইছে গতিকে সাৱধান নেক্সট টাইমৰ পৰা যাতে এইবোৰ ঘটনা আৰু এই অঞ্চলত সংঘটিত নহয় তো গাইজ আমাৰ তৃতীয় নাটখন ষ্টাৰ্ট হ'ল ইমান এলেহুৱা এজনী 6 বাজি গ'ল উঠিবৰে হোৱা নাই ক'ত আছ বোৱাৰী চা এতিয়া নিছ 6 বাজি গ'ল তোৰ উঠিবৰে হোৱা নাই দেখ চা কি বনাইছা এইবোৰ হা নিজে খাই থাক চাহ কাপ বনাব নিশিকিলি মাৰে এই শিকাইছে ঘৰত যা মোৰ কাষৰ পৰা আঁতৰ হৈ যা মাক মই ইমান আদৰ যত্ন লওঁ কিন্তু মায়ে মোক সদায় অশান্তিহে পায় কি কৰিলো মই কি হ'ল বৌ ইমান ৰাতিপুৱা কি চিঞৰি থাকা শান্তিমতে শুবলৈও নিদিয়া মিছা মিছটো পইণ্টটো ভাঙিলা মোৰ কিয় মাজনী বুলি কোৱা মোৰ মায়ে ক'ব মাজনী তুমি নকবা মাজনী কি হৈছে পুৱাই পুৱাই কিনো বকি আছ মাছ মাছচোন এই ৰাতিপুৱা এইজনী কি বলকি থাকে তই মই নোহোৱা অৱস্থাত তাৰমানে এইবোৰে বকি থাক নেকি কাম বন নাই তোৰ হা আহাৰ হৈ যায় ইয়াৰ পৰা তাই আৰু এইবোৰে কৰি থাকে কি কবি আৰু এইজনী মুখে মুখে নকবি মা মইতো এখন ঘৰৰ ছোৱালী আছিলোঁ মাজনী যেনেকুৱা আপোনাৰ দৰে ছোৱালী ময়ো এখন ঘৰৰ ছোৱালী আছিলোঁ মা ময়ো আপোনালোকৰ পৰা বিচাৰোঁ অলপ মৰম অলপ আদৰ মোক একো নালাগে মা মই আপোনালোকৰ পৰা অলপ মৰম আৰু আদৰ বিচাৰোঁ মা তো গাইজ নাটককেইখন কৰাৰ আমাৰ এটাই উদ্দেশ্য আছিল যাতে ৰাইজসকলক আমি এটা ভাল মেছেজ দিব পাৰোঁ এই নাটকেইখনৰ জৰিয়তে তো আপোনালোকে নাটকেইখন চাই পেলাই বুজি পাইছেই চাগে তো এইখিনিয়ে আছিল আমাৰ ক'বলগীয়া তো আমি নাটৰ জৰিয়তে প্ৰকাশ কৰিছোঁ তো থেংক ইউ গাইজ বোৱাৰী আৰু ছোৱালী সদায় একেজনীয়ে হয় ছোৱালীজনীক যিদৰে ভাবিব আপোনালোকে বোৱাৰীকো সেই একেদৰে মৰম আদৰ কৰিব গাইজ আমাৰ নাটক খতম হ'ল তো আমি এতিয়া ইউনিভাৰ্চিটিলৈ যাই আছোঁ মোৰ ফ্ৰেণ্ড তাই কৰিছে নাটক ইয়াত দুজনে কৰা নাই তো ইহঁতে আমাৰ লগত এনে যাই আছে আৰু তো বলক আমি ইউনিভাৰ্চিটিলৈ যাই থাকোঁ তো গাইজ এতিয়া আমি সকলোৱে চাহ খাব যাম কেণ্টিনলৈ তো গাইজ মোৰ ভ্লগটো ইয়াতে এণ্ড কৰিম তো মই এতিয়া ঘৰ যাই আছোঁ ইউনিভাৰ্চিটিৰ চব কাম কমপ্লিট হ'ল বাটৰ নাটো খতম হ'ল বাটৰ নাট আপোনালোকে এই ভ্লগটো দেখা পাব তো এতিয়া মই ঘৰ যাই আছোঁ ভ্লগটো মই ইয়াতে এণ্ড কৰিম যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো বাই গাইজ